নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত আপোনালোকক লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ', কিয়নো যিসকল লোকে এতিয়ালৈকে চৰকাৰী কৰ লাভ কৰিব পৰা নাই সেইসকলৰ বাবে এটি ভাল খবৰ। যিসকল লোকে এতিয়ালৈকে চৰকাৰী কৰ লাভ কৰিব পৰা নাই সেইসকলে এতিয়া অনলাইন যোগে আবেদন কৰিব পাৰিব। আপোনালোকে চৰকাৰী কৰৰ বাবে আবেদন কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই যাম। বন্ধুসকল, আপুনি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু বন্ধুসকলে এটা ৰিকুৱেষ্ট, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনেধৰণৰ হেল্পফুল তথা প্ৰয়োজনীয় ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। বন্ধুসকল, প্ৰথমতে আপুনি আপোনাৰ লেপটপ তথা মোবাইলৰ যিকোনো ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি চাৰ্চ কৰিব লাগিব PMAYG.assam.in। চাৰ্চ কৰাৰ পিছত আপোনালোকে চাব তলফালে সম্পূৰ্ণ PMAYG.assam.in আহি গৈছে। আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ তাত আৰু এটা এনেধৰণৰ ইণ্টাৰফেচ খোল খাব। আপুনি ইয়াত চাব বিভিন্ন ধৰণৰ অপশ্যন দিয়া আছে। ইয়াত আছে PMAY আসাম, এনেকৈ বিভিন্ন ধৰণৰ অপশ্যন দিয়া আছে। আপুনি ইয়াৰ পৰা আপুনি চাব PMAY আসাম গ্ৰিভেন্স। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আৰু এটা ইণ্টাৰফেচ খোল খাব। আপুনি এই সম্পূৰ্ণ ফৰ্মটো ফিল আপ কৰিব লাগিব। আপুনি চাব এনেধৰণে এটা ফৰ্ম ওলাই গৈছে আপোনাৰ সন্মুখত। আপুনি এই সম্পূৰ্ণ ফৰ্মটো ফিল আপ কৰি আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত ভৰাই দি আপুনি ছাবমিট কৰি দিব লাগিব। প্ৰথমতে আপোনাৰ নামটো ইয়াত ভৰাব লাগিব। ইয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব। আপোনাৰ ইমেইল যদি থাকে তেতিয়াহ'লে আপোনাৰ ইমেইলটো ভৰাই দিব। আপোনাৰ ডিষ্ট্ৰিক্টটো দি দিব। দিয়াৰ পিছত আপোনাৰ লোকেল উৰ্বান বডি, এনেকৈ আপোনাৰ এৰিয়াটো দি দিব। ডিছক্ৰিপশ্যনত আপুনি যি পাৰে লিখি দিব যে আপুনি যোগ্য বুলি, আপুনি ঘৰ পোৱাৰ বাবে যোগ্য বুলি আপুনি অলপ কেইটামান অৰ্ডাৰে আপুনি অলপ বহলকৈ লিখি দিব। লিখি দিয়াৰ পিছত আপুনি তলফালে চাব ছাবমিট অপশ্যন, ছাবমিট ডিটেইলছ। ইয়াত আপুনি ক্লিক কৰি দিয়াৰ পিছত সম্পূৰ্ণ ডিটেইলছ আপোনাৰ ছাবমিট হৈ যাব। হোৱাৰ পিছত সম্পূৰ্ণ আপোনাৰ ডিটেইলছখিনি আছে, যিখিনি ডিটেইলছ আছে সেইখিনি ডিটেইলছ চৰকাৰৰ আণ্ডাৰলৈ গুচি যাব। চৰকাৰে আপোনাৰ ডিটেইলছখিনি চাই ভেৰিফিকেশ্যন কৰাৰ পিছত বা আপুনি যোগ্য হয়নে নহয়, বা আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য নে অযোগ্য সম্পূৰ্ণ ডিটেইলছ ভেৰিফিকেশ্যন কৰিব। কৰাৰ পিছত আপোনাৰ গড় দিয়াৰ ব্যৱস্থা কৰিব। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগে, যদি ভাল লাগিছে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব।